हेलो फ्रेंड्स पुनरटी मिनी ब्लग लय সকলোকে স্বাগতম জনালো আৰু চাব যাব ওলাইছো এতিয়া এয়া পাৰ্সেল এটা আহিলে কি বেটাই কি অৰ্ডাৰ কৰিছে গম নাপাও সো পাৰ্সেলটো এনেকে লৈ ললো আৰু লগতে লৈ যাও যেহেতু বেটা স্কুল গৈছে সান গৈছে শিৱানসুক আনিবলে সো তাতে তাক পাৰ্সেলটো দি দিও আৰু অকমান এনি আৰু ওলাইছো এনি ঘৰত বৰ লাগি গৈছিল ন সো আমাৰ ঘৰ পৰা চাব লাগে 30 টকা লৈ 30 টকাটো দি মটৰলাটোক আৰু এয়া বেটা স্কুলৰ পৰা ছুটি হল স্কুল এয়া পাৰ্সেলটো দি দিম হি চাব মই একচুয়ালি মই খুলি ললো পাৰ্সেলটো মানে পাৰ্সেল দেখিলে মানে নখুলিলে ভাল নালাগে ন মনটো কিবা লাগি থাকে যে সেইকাৰণে খুলি এটো চাই ললো মই আগতে আৰু আপোনালোকেও চাব কি হয় এইটো ডান্সিং কেকটাস এটা অৰ্ডাৰ কৰিছিলে এনে আৰু জানেই সৰু লৰা ছোৱালী বিলাকক কিবিলাকে লাগে মইও ভাল পাওঁ এইবিলাক বস্তু বেটাৰ হাঁহিটো চক পাৰ্সেলটো পাই একদম পুৰা হেপি আৰু এতিয়া আমি যাম মমো খাবলৈ এয়া মমো খাব আহি গলো আৰু বেটাই মমো খাই বহুত ভাল পায় সেইকাৰণে হেৰি কলে মমো খাম বুলি সো আমি লৈ আহিলো আৰু মইও এইফালে পোলাও অৰ্ডাৰ কৰি লৈছো চিকেন পোলাও মই এনেকৈ খাওঁ এনেকৈ খাইও কেতিয়াবা বহুত ভাল লাগে ন সেইটো কাৰণে মই খাই লৈছো আৰু ইয়াৰ পৰা যাম ৰেইনকোট এটা এয়া কিনিবলৈ আহিলো যেহেতু এতিয়া বৰষুণ বহুত দি আছে সো আৰু ওয়েদাৰো বহুত বেয়া না আজিকালি সেইকাৰণে ৰেইনকোট এটা লৈ ললো স্কুলৰ কাৰণে আৰু ভাবিলো এনে আহিছো যেতিয়া কাপোৰ দুজোৰ মান লৈ যাও বাবুৰ কাৰণে সো এয়া বাবুৰ কাৰণে কাপোৰ কিনিছো আমি কি কিনিম হেখিনি ঘৰত গৈ পিনে দেখাম আপোনালোকক আৰু এইফালে উৎপাত চক আমাৰ বাবুৰ উঠি গৈছে একেবাৰে পুৰা ওপৰত আৰু আমি আহিলো ঘৰ এয়া এইযোৰ পেন্ট এটা ললো আৰু শাৰ্ট দুটা ললো এইযোৰ এটা আৰু এইযোৰ এটা ললো আৰু এযোৰ লৈছো স্পৰ্টিং এটা লৈছো আৰু পেন্ট এটা আছে তাৰ লগত জিন্সৰ হাফ পেন্ট আছে এইটো হাফ পেন্টটো বেটমেন মানে এইবিলাক ভাল পায় ন এভেঞ্জাৰ্ছৰ বস্তু হি বহুত ভাল পায় এয়া কেকটাসটো খেলি আছে বেটাই আৰু মই আজি ভিডিওটো ইয়াতে এন্ড কৰিছো নেক্সট ব্লগত লগ পাম সকলোকে বাই বাই